দোষ আজি কিয় মনে মনে আছ এই দোষ বহুত দুখ বুজিছা নে মই ইউটিউবত ছাবস্ক্ৰাইবাৰে নাপাহৰো বুজিছা নে 10টা হৈ আছে ইমান হৈ যোৱা ন দুদিন হৈ যোৱা হ'ব ইমান টেনশ্যন যদি চিগাৰেট এডাল খাই ল টেনশ্যন দূৰ হৈ যাব ইমান টেনশ্যনটো অকণমান মনে মনে খাবা আকৌ খাওঁ মানে এই ঘৰৰ ভিতৰত আছে গম নাপায় দুটান মোকো দিবা আকৌ লোৱা দোষ দিয়া ইমান টেনশ্যনটো কমাই লওঁ ঐ জহনি যোৱা নাই নাই কি জানিব দেই মোৰ কাম এটা আছে ঐ তই ক'ত যাৱ আহি আছো ঘৰত কাম এটা আছে দিব দেই তই সঁচা কথা কৈছোঁ তই চিগাৰেট খাইছ ন কি কথা হয় চিগাৰেট তাক মই খাম নহ'লে ইয়াত ধোঁৱা ক'ৰ পৰা ওলাই আছে মোৰ কথাই এনেকুৱা কৈছে মোৰ অন্তৰখন জ্বলি গৈছে তাৰ পৰা ধোঁৱা ওলাই আছে Six and a half hours later. ছাতিটো বাহিৰত থৈ যোৱা ভাল আছিল নেকি এই নালাগে আহক এই মূৰ্খটো ক'ত গ'ল ঐ মূৰ্খ এইফালে আছোন অঁ দেউতা গৈ আছোঁ ৰ'ব অঁ দেউতা কোৱাচোন কি হ'ল অঁ আহিলি এজন মোৰ লগত বহি আছো এই তোমাৰ ছোৱালী নেকি এজনী মোৰে ছোৱালী বসন্তী ইমান গৰম লাগিছে মই থাকিবই পৰা নাই कौन है ये लोग कहां से आते हैं হয় নেকি মাজনী মানে সৰুৰে পৰা এচি ৰুমত থাকি ডাঙৰ হ'ল যে এতিয়া গৰম সহ্যই কৰিব নোৱাৰে কোনে এতিয়া যিযোৰ মোক পিন্ধাইছে সেইযোৰটো চাগে এচিয়ে লাগি আছে কি কৈছা ভাইটি মই একো শুনা নাই এটা নাই নাই খুৰী একো নাই তাই এনেকে কিয় আছে কি যে হ'ব তাই বহুত লাজ কৰে বুজিছে নে ভগৱান হয় নেকি ঐ ছোৱালী আজিকালি কলি যুগ ইমান লাজ কৰি নচলিব নহয় নহয়ও ভৱেন তাই সৰুৰ পৰাই ঘৰৰ ভিতৰতে থাকিলে যে সেইকাৰণে আজিকালি মডাৰ্ণ যুগ হয় ইমান ইমান চুটি চুটি কাপোৰ পিন্ধি ইমান লাজ কৰিব নাপায় নহয় চাওঁ মুখখন চাওঁ বুঢ়ী ছোৱা ধুনীয়া দেই তোমাৰ ছোৱালীজনী ছোৱালী কাৰে যাচোন যা ভিতৰলৈ লৈ যা মই কাম এটা কৰি আহো তই নাহিম বুলি নাভাবিবি কিন্তু আহিম ঐ তই বুজি পাইছ নহয় যা লৈ যা যাওক যাওক অঁ খুৰা ভিতৰলৈ আহক আহক খুৰা এটা ভয় ইছ ৰাম ইমান গৰম লাগিছে এচিটো অন কৰি দিয়াচোন अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया আমাৰ ঘৰত মানে এচি নাই নহয় পাখাখনকে অন কৰি দিব देखो फैन है अरे कहना क्या चाहते हो এইখনকে অসমীয়াত পাংখা বুলি কয় আমাৰ বসন্তীয়ে সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়ি অসমীয়া ভালকৈ বুজিয়েই নাপায়
তুমিয়ে কিবা এটা সোধাচোন আমাৰ বসন্তীক বসন্তীয়ে ফাটাফাটি ইংলিছ কৰে তোমাৰ নামটোকে ইংলিছতে কোৱাচোন My miss is name Basanti Kalita. দেখিছা আমাৰ বসন্তীয়ে ইমান ধুনীয়া ইংলিছ মাতে বাবা আজিলৈকে মই এনেকুৱা ইংলিছ কোৱা ছোৱালী দেখাই নাই মানিছো দেই কিন্তু তোমাক তুমি নামটো শুনিয়ে আচৰিত হৈছা তাই আৰু ইংলিছ ক'ব আছে বসন্তীক কৈ দিয়াহে এটা ইংলিছ Nice speak there. Hi. Reply me. Oh, attitude. Okay, bye. I love you. দেখিছা বসন্তীয়ে কিমান ধুনীয়া ইংলিছ কৈছে আজি তোৰ বাপে কি হয় মই গৌৰৱ অনুভৱ কৰিছো তই ইংলিছ মাৰিব আছ হা তই নিজে যাবি না তুমি লাট মাৰি ওলা 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 খগেন বাপা কি ভাবি আছ নাই নাই খুৰা একো নাই আপোনাৰ ছোৱালী ইমান ধুনীয়া ইংলিছ কৈছে মই মানে আচৰিত হৈ গৈছো এনেকুৱা ইংলিছ শুনি এই মজা ইংলিছ কৈছে কিন্তু দেই মানিবলগীয়া হেল্ল' বোপা ছোৱালী কাৰ হয় বুঢ়েবাৰৰ ছোৱালী হয় চব জানিব সৰুৰ পৰা ইংলিছ শিকাইছো মই খুৰা হয় জানিবই আজিকালি পিছে তুমি কি কৰি আছা খগেন বাপা আপুনি মোক চিনি পাবই চাগে মই ভিডিঅ' বনাওঁ নাই তোমাক মই এদিনো টিভিত দেখাই নাইচোন আজিহে তোমাক মই ঘৰতে লগ পাইছো আপুনি চিনি নাপাব চাগে আপোনাৰ ছোৱালীজনীয়ে চিনি পাব মোৰ ভিডিঅ'বোৰ মোবাইলত আহে নাই তাইও চিনি নাপায় মোৰ ছোৱালীজনী বহুত ভদ্ৰ হয় গম পাইছানে তোমালোকে ছোৱালীজনী এনি টাইম পঢ়িয়ে থাকে তাই ভিডিঅ' নাচায় বুজিছা খগেন বাপা আবে মই ইউটিউবত ভিডিঅ' বনাওঁ পঢ় হ'ব নহয় কি কৈ আছ মুখৰ ভিতৰতে ভাইটি মই হ'লে একো বুজি পোৱা নাই দেই নাই মানে মই ইউটিউবত ভিডিঅ' বনাওঁ বসন্তী এই খগেন বাপাই যে কিবা কৈ আছে তুমি কিবা বুজি পাইছানে পাইছো তোমাৰ সাবস্ক্ৰাইবাৰ কিমান হ'ল মানে নতুনকৈ ভিডিঅ' বনাইছোহে মই 11টা ছাবস্ক্ৰাইবাৰ হৈছে একেবাৰে 11টা সাবস্ক্ৰাইবাৰ লৈ লেভেল ফালি আছে মিউজিক তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু গোটেই অসমতে ভিডিঅ'টো ভাইৰেল কৰি দিয়ক আৰু তলৰ লাল বালি বটন কেছত আপোনালোকে যি কৰে কৰক খালি চেনেলটো ছাবস্ক্ৰাইব হৈ গ'লেই হ'ল যদি আপোনালোকে নেক্সট পাৰ্ট চাবলৈ বিচাৰে তেনেহ'লে তলত কমেণ্টত জনাব আজিলৈকে বাই আহিলি এজন মোৰ লগে বহি আছো এই তোমাৰ ছোৱালী নেকি এজনী মোৰে ছোৱালী বসন্তী আহি দিয়ক